মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। অসম চৰকাৰৰ বৃহৎ ঘোষণা। অসম চৰকাৰৰ ঘোষণা অনুযায়ী অসমৰ লাখ লাখ মানুহ পৰিব পাৰে ডাঙৰ বিপদত। তো অসম চৰকাৰে কি ঘোষণা কৰিছে এই বিষয়ে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ যে অসম চৰকাৰে নতুনকৈ কি সিদ্ধান্ত গ্ৰহণ কৰিছে বা অসম চৰকাৰে নতুনকৈ কি ঘোষণা কৰিছে। সেই ঘোষণা অনুযায়ী অসমৰ এইবোৰ মানুহ পৰিব ডাঙৰ বিপদত। তেতিয়া আপোনালোকক পোনপটীয়াকৈ প্ৰথমটো খবৰ দেখুৱাই দিব বিচাৰিছোঁ। প্ৰথমটো খবৰ হ'ল দোকানীসকলৰ কাৰণে অসম চৰকাৰে এনেকুৱা এখন নটিফিকেশ্যন জাৰি কৰিছে। ইয়াতে লিখা আছে বিক্ৰেতাই কোনো কাৰণতে আপোনাক ঠগিব নোৱাৰিব। তো যিসকল দোকানী আছে সেইসকল দোকানীয়ে কেতিয়াও কাষ্টমাৰক ঠগিব নোৱাৰিব। অসম চৰকাৰে এখন ডাঙৰ আপডেট প্ৰদান কৰিছে। তাৰপিছত লিখা আছে এগৰাকী সচেতন উপভোক্তা হিচাপে আপুনি নিজ অভিযোগ দাখিল কৰক 180034535888। তো আপোনালোকক যদি কোনো দোকানীয়ে কোনো কাৰণত ঠগে তেন্তে আপোনালোকে 180034535888। তো এইটো নম্বৰ ফোন কৰি যদি চৰকাৰক অৱগত কৰে চৰকাৰে লগে লগে সেই দোকানীখনৰ বিৰুদ্ধে একশ্যন ল'ব। তেতিয়া আপোনালোকক জনাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তৃতীয়টো খবৰ প্ৰদান কৰা হৈছে অসম পুলিচৰ ফালৰ পৰা। অসম পুলিচে কি কৈছে এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। তো অসম পুলিচে কৈছে চিটিজেনছ আৰ ৰিকুৱেষ্টেড টু ৰিফ্ৰেইন ফ্ৰম ফৰৱাৰ্ডিং অৰ শ্বেয়াৰিং আনচৰ্ভ ৰিউমাৰ এবাউট চাইল্ড কিডনাপাৰ। তো অসম পুলিচৰ ফালৰ পৰা এনেকুৱা আৰু এখন নটিফিকেশ্যন জাৰি কৰা হৈছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, আপোনালোকে এইখিনি গুৰুত্ব সহকাৰে চাব। তো ইয়াতে লিখা আছে বিভিন্ন ঠাইত পুনৰ খপা ধৰাৰ বিষয়ে কিছু উৰা বাতৰি বিয়পি পৰাৰ পৰিলক্ষিত হৈছে। অসমৰ বিভিন্ন ঠাইত সোপা ধৰা ওলাইছে বুলি এখন উৰা বাতৰি কিন্তু ইতিমধ্যে প্ৰচাৰ হৈছে। শিশু অপহৰণকাৰীৰ বিষয়ে অপ্ৰমাণিত উৰা বাতৰি ফৰৱাৰ্ড বা শ্বেয়াৰ কৰাৰ পৰা আপোনালোকে বিৰত থাকিবলৈ নাগৰিকসকলক অনুৰোধ জনোৱা হৈছে অসম পুলিচৰ ফালৰ পৰা। তাৰপিছত আৰু লিখা আছে আপুনি যদি কাৰোবাক এনেধৰণৰ উৰা বাতৰি বিয়পোৱা প্ৰত্যক্ষ কৰে তেনেহ'লে আমাক তৎক্ষণাত অৱগত কৰক। তো আপোনালোকে যদি এনেকুৱা উৰা বাতৰি প্ৰচাৰ কৰা মানুহ দেখে তেন্তে অতি সোনকালে অসম পুলিচক অৱগত কৰিবলৈ অসম পুলিচে অনুৰোধ জনাইছে। তাৰপিছত আৰু লিখা আছে আমাৰ শিশু আৰু নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ। তো আপোনালোকৰ অঞ্চলত যদি এনেকুৱা উৰা বাতৰি বিয়পোৱা দেখে তেন্তে অতি সোনকালে অসম পুলিচক অৱগত কৰক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।